I need you go Sam. Joy Akhon, yes. সুন্দর গীত ইউটিউবার বিলাকৰ কাৰণে নো কপিৰাইট মজা People thinking, wow, is this one YouTuber new celeb? নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মানে আমি এখন ব্যক্তিক্ৰম বিয়া খাবলৈ যাম মানে অলপমান ইউনিকে হ'ব মানে মই আজিলৈকে মানে তেনেকুৱা বিয়া খোৱা নাই মানে সেইকাৰণে মানে বিয়াখন খাবলৈ ওলালোঁ আৰু ধুনীয়াকৈ আৰু কাপোৰ তেনেকৈ মানে নতুন কাপোৰ নাই সেইকাৰণে মানে এনেকৈ পুৰণা কাপোৰবিলাক পিন্ধি বিয়া খাবলৈ ওলাইছোঁ লাজো পাম আৰু মানে তাত মানে হেৰি ন হেৰি মানে এই মানে ফৰেনৰ মানে ছোৱালী আহিব মানে সেইকাৰণে মানে কি ক'ব আৰু লোকেল চামা ন কিমান চালানি চাব লাগে অলপ মানে চালানী ছোৱালীবিলাকো আহিব তো ভিডিঅ' মানে হেৰি কৰো যাওঁ আমি বিয়া খাবলৈ মানে আপোনালোক তাত চব দেখাম বাৰু আপোনালোক বলক আৰু আমি আহি পালোহি মানে ডিব্ৰুগড় আৰু ভূখণ্ডাক পোনপ্ৰথমে লৈ লওঁ মানে ভূখণ্ডাৰ লগতে মানে সেই বিয়াখনলৈ যাম আৰু তাৰপিছত ভূখণ্ডা ওপৰত আছে ৰুমত আছে আমি তাত যাওঁ ন লিফ্টত উঠিবলৈ আকৌ ইয়াৰ প্ৰব্লেম হয় হেনো নহয় বল তো মানে ইয়াৰ লিফ্টত উঠিলে মানে বমি হয় মানে সেইকাৰণে মানে একদম বহুত ভয় কৰিছে চাওক না আমি আহি পালোহি এতিয়া ভূখণ্ডা ৰুমত তাৰপিছত আমি যাম আৰু বিয়াখনলৈ খাবলৈ যাম ন ভূখণ্ডা আজি এখন খুব সুন্দৰ একদম ব্যতিক্ৰমী বিয়া আছে য'ৰ কইনা হ'ল আমাৰ অসমৰ আৰু দৰা হ'ল সুদূৰ ইংলেণ্ডৰ আৰু ইংলেণ্ডৰ পৰা একেবাৰে বৰযাত্ৰী আহিছে বুলি বৰযাত্ৰী আহিছে বুলি ক'ব পাৰি খুব ব্যতিক্ৰমী এখন বিয়া বগীবিল ইক' ৰিজৰ্টত হ'ব এখন বিয়ালৈকে আমি গৈ আছোঁ তো মজা লাগিব আমি আৰু তাত আজি মানে আমাৰ অসমৰ মানে আপিবিলাকক পাত্তাই দিয়া নাই ফৰেনাৰ আহি আছে না ভূখণ্ডা ভিডিঅ' মানে টিভিত লাগি আছে আৰু বিয়া খাবলৈ যোৱা আগতে মানে আমি এনেই ফ্ৰেঞ্চ ফ্ৰাইজ খাই লৈছোঁ আৰু এইফালে আছে মানে আমি লাইট খানাটো খাই যাম কাৰণ মানে বিয়াত অলপ হেৰি ন ভাল খানাটো খাব লাগিব ন ভূখণ্ডা আৰু আমি লিফ্টত গৈ আছোঁ ভূখণ্ডা মই মানে গৌৰৱ নাই অহা আৰু গৌৰৱ নহাৰ এটা বহুত ডাঙৰ কাৰণ আছে কাৰণ গৌৰৱৰ হয় বমি লিফ্টত আহিলে বমি হৈ আহে সি এতিয়া লিফ্টৰ তলতে আছে এবাৰ আহি যোৱাকালি বমি হৈছে খুলি যাচোন সি ক'ত আছে জানো বমি হোৱা ল'ৰাটো पान खाबले गल के ही ये देखो कौन आ गया ये देखो कौन आ गया केनका खबर खाती गाइस भाई बहुत दिन बहुत बছৰ মই গম পাইছা না তুমি বিৰাট মজা লাগিলে এতিয়া লগ পাইছিলো কোৱাছ লাষ্ট কেতিয়া লগ পাইছিলো আমি ৰাজীৱ দাৰ লগ পাইছিলো না না মই লগ পাইছিলো নাছিলে মই আছিলো লাষ্ট মে দিনটো মাহৰে লগ লাষ্ট আমি 19 চনত শিক্ষা কৰা আগৰ মিটাপ দেখা পাই থাকো না সদায় লগ পোৱা যেন লাগিলে যাত্ৰা শুটিংৰ বিষয়ে কৈ দিয়া অলপ কিবা যাত্ৰা আছে এটি সুন্দৰ গীত ইউটিউবাৰ বিলাকৰ কাৰণে নো কপিৰাইট মজা ন আমি মিউজিক লগাব পাৰিম আৰু ঠিক আছে তুমি যাবা দেই টাটা লগ পাম দেই মানে পিটিককৈ লগ পাই গ'লোঁ আৰু বিকাশ দাক তাৰপিছত চ' আমি উই আৰ গোয়িং টু মানে বিয়া হ'ল ইংলিছ মানে বিয়া ইংলিছত মানে ষ্টাৰ্ট কৰি দিছোঁ কাৰণ মানে তাত বহুত ফৰেনাৰ আহিব ন চ' উই আৰ গোয়িং এণ্ড ইউ উইল ৱাটছ ভিডিঅ' নাও উই আৰ জাষ্ট এণ্টাৰিং অন মেৰেজ হল এণ্ড মানে এতিয়া আৰু মানে কি এই ইংলিছত অকণমান মানে হেৰি কৰিব লাগিব দেই আমি মানে খাবলৈ অহা বিয়াখন এইখন হ'ল কাব্যা এণ্ড ক্ৰিষ্টিয়ান আহি আমি এফালে দেখি গ'লোঁ কি টাৰ্কি ন টাৰ্কি বুলি কয় এইটো চাওক এইটো কিবা কামুৰিব নেকি কিবা অঁ বাহ এফালে দেখিলোঁ এটা আমি উট পক্ষীয়ে কামুৰে নেকি দেখিবলৈ ভয় লাগিছে মুখখন হাই আমি মানে বিয়া খাবলৈ আহি পোনপ্ৰথমে মানে ৰিজৰ্টখন ঘূৰি লৈছোঁ আৰু ৰিজৰ্টখন কি আছে কি নাই চাই লৈছোঁ তাৰপিছত মানে ফৰেনাৰবিলাকো দেখিছোঁ মানে চাওক মানে এইবোৰ চিলড্ৰেন পাৰ্ক আছে অকণমান খেলি লওঁ মানে তাৰপিছতহে আমি মানে খোৱা বোৱা কৰিম আৰু সেই বাকীবিলাক কৰিম আৰু এইফালে আছে দৰা আৰু দৰা মাক আৰু এইফালে আছে কইনা চ' আপোনালোকক কৈছিলোঁ এখন ব্যতিক্ৰমী বিয়া এতিয়া দৰা আৰু কইনা আছে মই দৰা আৰু কইনাক আপোনালোকক চিনাকি কৰাই দিব গৈ আছোঁ নমস্কাৰ চ' এয়া মোৰ লগত কাব্যা আছে ত' কি খবৰ ভালেই ন আৰু ব্যতিক্ৰমী বিয়া মই ক'লোৱে অলৰেডি আমাৰ অসমৰ কইনা আৰু সুদূৰ ইংলেণ্ডৰ পৰা দৰা আহিছে বহুত বেছি ভাল লাগিছে Hello, how are you? I'm great, how are you? I'm super fine. Can I call you love marriage? Yes, love marriage. হয় Yeah. তেখেতৰ ঘৰ
ইংলেণ্ডৰ কোন ঠাই কেণ্ট হয় হয় বিয়া অলৰেডি হৈছেনে না ইয়াতে ৰিচিপশ্যন হৈছে আমাৰ বিয়া 2019তে হয় হ'ব ডিচেম্বৰ 13 বাট কোভিডৰ কাৰণে আমি মানে ইমান চেলিব্ৰেট কৰিব পৰা নাছিলো সো জাস্ট হেভিং দ্য ৰিসেপশন এতিয়া আৰু ভাল লাগিছে যে আমাৰ অসমতো এটা ৰিচিপশ্যন এটা ৰাখিছে কাৰণ ছোৱালী অসমীয়া যি কি নহওক এতিয়া মই একেটা সুধিব বিচাৰিম হোৱাটছ ইউৰ ফিলিংছ ইন ইণ্ডিয়া I love India. I love Assam especially. It's my favourite part in India. Go Assam! Joy Ai Akhom. Please say Joy Ai Akhom. Joy Ai Akhom. Joy Ai Akhom. Akhom, yes. Yeah. I feel like this is a dress, Indian dress. Very beautiful Indian dress. You married life? Can I just say a thing? Sure. I want to say thank you to my ma and pa, my English ma and my Indian ma and pa, and Boggybill Eco Resort for hosting this place. It looks epic. Boggybill Eco Resort is the place to have weddings, so I've been told. So you heard it here. Thank you so much. এইফালে ফটো মাৰিবলৈ ইমান ধুনীয়াকৈ সজাই দিছে মানে ফটো উঠিবলৈ পাৰি আৰু You are a celebrity here. I keep on thinking, wow, is this one going to be a celeb? Hi. What is your name? Lily. Wow. চাওক ইংলেণ্ডৰ মানুহে মানে মেখেলা চাদৰ পিন্ধিছে এফালে মানে বহি আছে দৰাৰ আইতাক হয় মানে বয়স হ'ল 84 ইয়াৰ্ছ আৰু ইমান বয়স হোৱাৰ পিছতো মানে অসমলৈ আহিছে বিয়া খাবলৈ আৰু ইমান ধুনীয়াকৈ হাঁহি আছে চাওকচোন এইফালে দৰা কইনা বহা মানে ষ্টেজ হয় এইটো দেই এইফালে আমাৰ ককাই লাগি আছে কামত লাগি থাকা দেই এফালে হ'ল লিলি মাক লিলি আৰু এফালে ককাই হয় চাগে আৰু এফালে হৈছে ডিজে ৰেডি কৰি থৈছে আৰু এফালে দৰাই এণ্ট্ৰি মাৰিছে একদম মানে হিন্দী চিনেমাবিলাকত যেনেকৈ দৰাই এণ্ট্ৰি মাৰে ঠিক তেনেদৰে মানে একদম ফটকা চটকা ফুটাই আৰু একদম দৰা আহি গৈছে আৰু ইংলেণ্ডৰ দৰাৰ জোচ চাওক একদম ধুনীয়াকৈ নাচি বাগি আহিছে আৰু মানে বেকগ্ৰাউণ্ডত বাজি আছে পঞ্জাবী সংগছ মই যদি দি দিওঁ মানে কপিৰাইট লাগি যাব সেইকাৰণে আৰু মই মিউট কৰি দিছোঁ আৰু নেক্সট মানে কইনা এণ্ট্ৰি আৰু মানে দৰা যেনেকৈ স্পীড আহিছিলে খোজকাঢ়ি কইনা বহুত লাহে লাহে আহিছে আৰু বেকগ্ৰাউণ্ডতো এটা শ্ল' মিউজিক বাজি আছে আৰু মানে বিয়াখন হ'ল মানে অসমীয়া ষ্টাইলত নহয় ইণ্ডিয়ান ষ্টাইলত পাতিছিলে মানে ইংলেণ্ডৰ দৰাজনে মানে ইণ্ডিয়ান ষ্টাইলৰ বিয়া মানে চাবলৈ বিচাৰি আছিলে সেইকাৰণে মানে পাতিছে আৰু এনেকৈ আমি বিয়াখন খালোঁ চালোঁ আৰু ফুৰিলোঁ লগতে মানে ইংলেণ্ডৰ আলহীবিলাকৰ লগত চিনাকিও হ'লোঁ মানে আমি বিয়া চিয়া খাই আহিলোঁ আৰু এতিয়া মানে ভূষণ দা ৰুমত থাকিব আৰু আমি ঘৰলৈ যামগৈ ভূষণ দাৰ লগত দুদিন থাকিলোঁ মানে দুদিন সময় কটালোঁ ভালকৈ খুব ভাল লাগিলে আৰু ভাল লাগিলে ভূষণদা মোৰো বহুত বেছি ভাল লাগিলে এতিয়া বিদায় আৰু লগ পাম এছুনেছ লগ পাম আকৌ বহুত বেছি ভাল লাগিলে আমি একেলগে ঘূৰিলোঁ এখন ইণ্টাৰনেশ্যনেল বিয়া খালোঁ আৰু বেলেগ বেলেগ জেগাত ঘূৰিলোঁ বহুত বেছি ভাল লাগিলে একদম বহুত বছৰ মূৰত লগ পাইছোঁ খুবেই ভাল লাগিলে আকৌ খুব সোনকালে লগ পাম নিশ্চয় তো আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিব লাগিব আৰু ভূষণ দা মানে আজি এইখন হোটেলতে থাকিব আৰু কালি আমি আছিলোঁ যে তো এইখনতে থাকিব তো আজি ইমানখিনিতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম থেংক ইউ বাই বাই